চুৰৰ চুৰি কাৰ্য সংঘটিত কৰা নতুন কৌশল গ্ৰাহক হৈ বিপণীলৈ আহি কৌশলগতভাৱে কেছ বক্স খুলি লৈ যায় নগদ ধন ঘটনাটো সংঘটিত হৈছে লংকা বজাৰৰ মিনতি ষ্টৰত আজিও পূৰ্বৰ দৰে মিনতি ষ্টৰলৈ বয়বস্তু ক্ৰয় কৰিবলৈ আহিছিল কাকিটঙিয়াৰ ইনামুল হক উৰফে ইনামুল আলী উৰফে ইনামুল হুছেইন ইনামুল আলী দোকানলৈ আহিলে বিপণীখনৰ কেছ বক্সত নাইকিয়া হয় নগদ ধন সেয়ে দোকানৰ স্বত্বাধিকাৰ দুলাল বণিকে সংগোপনে নিজ মোবাইলটো দোকানৰ বয়বস্তুৰ চেপত লুকুৱাই ইনামুলক দোকানত বহাই গৈছিল দোকানৰ বাহিৰলৈ তেনেতে ইনামুলে বিপণীখনৰ কেছ বক্স নকল চাবিৰে খুলি নগদ ধন আত্মসাৎ কৰে পিছত দোকানৰ স্বত্বাধিকাৰী দুলাল বণিকে চোৰ ইনামুলক আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক বৰ্তমান লংকা আৰক্ষী থানাত চোৰ ইনামুল উল্লেখ্য যে ইনামুলে পূৰ্বেও উক্ত বিপণীখনত কেছ বক্স খুলি সংঘটিত কৰিছে চুৰি কাৰ্য সংঘটিত কৰিবৰ বাবে দোকানখনৰ কেছ বক্সৰ নকল চাবিও বনাই লৈছিল চোৰ ইনামুলে ইনামুল হুছেইন ইয়াত কি কৰিবলৈ আহিছিলে ইয়াতে মাল নিবলৈ আহিছিলে তাৰপিছত দোকানত চুৰ কৰিছিলে চুৰ মই নাই কম মোক মোক কৈ আছে যে তোৰ পকেটত চাবি কেনেকৈ আহিলে কেছৰ চাবি কেনেকৈ আহিল চাবিটো চাওঁ চাবিটো ক'ত চাওঁ কেছৰ চাবি ক'ত এইটো চাবি ক'ৰ পৰা আহিলে আচ্ছা অলৰেডি কেছৰ চাবি আছে ছাৰ এটা দুটা নাথাকে তো চাৰি পাঁচটা মই ইয়াতে খুলিছে আমার দোকানের কাস্টমার এই 2 বছর ধরে আমার পরা মাল নিয়ে 2-1 বছর হব আমার পর দোকান মাল নিয়ে আছে হঠাৎ একবার আহে এই কণী লৈ যায় খালি আমার পরা তাৰপিছত যোৱা দেওবাৰত আমার পরা কণী 2 কাৰ্টন লৈ গৈছে এই 2 কাৰ্টন কণী লৈ যায় এই কণী লৈ যাওয়ার পিছত তার কণী লৈছে তাৰপিছত মোৰ পৰা এই ঠাণ্ডা লৈছিলে ঠাণ্ডা 6000 কিমান টকা লৈছিলে লোৱাৰ পিছত গ'ল যোৱাৰ পিছত মোৰ এটা মালিক আহিছে মালিকক মই পেমেন্ট দিব বিচাৰিছো কেছ খুলিছো কেছত দিকে একো টাকা নাই পুরা টাকা খুলিছে 10 টাকা 20 টাকা খুচরা কিবা আছে নোটবিলাক সব নাই পুরা মারি দিলে তাৰপিছত মই তো কোনে মাৰিছে মোৰ দিমাগ আহা নাই কোনে মাৰিছে মোৰ তো মই চিন্তা কৰিছো অলপ যে মোৰ দোকানত কোনো আহা নাই এটাই আহিছে এটাই কাস্টমাৰ হি আহিছে হয় চাগে হি মনে এনে কৰিছে তাক তো ডাইৰেক্ট ধৰিব নোৱাৰো আজি মই তাৰ কাৰণে এটা মোৰ মোবাইলটো ফান পাতিছো আৰু মোবাইলটো ৰাখি দিলো ভিডিও অন কৰি তাক ধৰিবলৈ ঠিক তাক থৈ মই মই নিজৰ ইচ্ছা অনুযায়ী তাক মানে থৈ গৈছো দোকানত যে তই আকো কৰ তাৰপিছত সেম আকো কৰিছে তাৰ হাতত মই দূৰৰ পৰা পুৰা চাই আছে যে কেছ লৰাই আছে কিবা কৰি আছে তাৰপিছত আহিলো লগতে গ'ল আৰু গ'ল তাৰপিছত তাক মাতি আনিছো মই কেছটো চালো মই কেছ চাওয়াৰ আগতে গ'ল তাৰপিছত তাক মাতি আনিছো কিবাটো বেলেগ কথা কৈ যেন ওই দোকানত কোনে আহিছিলে নেকি তাক মানে ৰাখি থৈ গৈছো তো এইটো কাৰণে আহি কয় না কোনো আহা নাই এমকৈ ইফালা ভিতৰত সোমাই তাৰপিছত ক'লো তই ভিডিঅ' তাক দেখাইছো তাৰপিছত ভিডিঅ' দেখাৰ পিছত কিমান টকা লৈছ তই দি দে মোৰ টকা বহুত টকা লৈছ তই নামানে কয় চুৰি কৰা নাই তাৰ ভিডিঅ' আছে সব আছে তাৰ তথাপিও তাই কয় চুৰি কৰা নাই তাৰ কাছে ডুপ্লিকেট চাবি এটা বনাই লৈছে তাৰ বনাই তাৰপিছত চাবি কেনেকৈ আহিছে মই তো ক'ব নোৱাৰো তাৰপিছত অলৰেডি চাবি এটা এখন আছে মোৰ কেছ লক থাকে মোৰ লগৰ পৰা মই পইচা নাইকিয়া হৈ যায় কাস্টমাৰ হৈ আহে ডুপ্লিকেট চাবি আছিলে ইনামুল হক বুলি কয় আকৌ বোলে একবাৰ হক কয় একবাৰ আলী কয় তাৰ টঙ্গিয়া বজাৰ বোলে কাকি টঙ্গিয়া মোৰ নাম দুলাল বণিক নন্দ দুলাল বণিক হ্যাঁ দোকানের নাম মিনতি স্টোর মোৰ কণীৰ দোকান আর ডিসপোজাল ঠান্ডা লংকা বাজার মজা একদম মই আইনৰ হাতত দি দিছো আইনে কি কৰিব আৰু আইনৰ হাতত দি দিছো